নমস্কাৰ। আজি মই আপোনালোকক পিৰালি পালেঙৰ এটা বইল ৰেচিপি দিম। বাৰীৰে মোৰ পিৰালি পালেং আছিলে। আপোনালোকে ঢেকীয়া শাক, খুতৰা শাক সকলোবোৰ এনেদৰে খাব পাৰে। শাকখিনি ছিঙি আনি ধুই ল'লোঁ। ধুই লৈ সৰু সৰুকৈ কুটি ল'লোঁ। আৰু মই দিছোঁ কণ বিলাহী। আপোনালোকে ডাঙৰ বিলাহী বা যিকোনো টেঙা দিব পাৰে, কাৰণ শাকখিনিতো টেঙা হ'ব লাগিব ন জোলখিনি। সেইটো কাৰণে নহৰু 4 ফুটা থেতালিয়াই ল'লোঁ। একেবাৰে খুন্দি নাই লোৱা, মই থেতেলিয়াইহে লৈছোঁ। আৰু এইখিনি মই এতিয়া এগিলাচ গৰম পানী ল'ম আৰু প্ৰেছাৰ কুকাৰত দিম। আপোনালোকে কেৰাহীতো দিব পাৰে, কিন্তু প্ৰেছাৰ কুকাৰত দিলে সোনকালে হয় বাবে মই প্ৰেছাৰ কুকাৰত দিছোঁ। প্ৰেছাৰ কুকাৰত এগিলাচ পানী দিছোঁ মই। আপোনালোকে আন্দাজমতে পানী দিব। তাত পানী দিয়াৰ পিছত মই গৰম নোহোৱাকৈ ঠাণ্ডা পানীতে মই শাকখিনি দি দিছোঁ। শাকখিনি দিয়াৰ পিছত মই এতিয়া ইয়াত বিলাহীখিনিও দি দিম। আৰু আপোনালোকে কেৰাহীতো বনাব পাৰিব। কেৰাহীত বনালে খালি অলপ দেৰি লাগে। এতিয়া বিলাহীখিনি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত মই ইয়াত এতিয়া নহৰুখিনি দিম। আৰু বিলাহীখিনি যেতিয়া আপোনালোকে প্ৰেছাৰটো চিটিটো মৰাৰ পিছত খুলিব, তেতিয়া আপোনালোকে বিলাহীখিনি ভাঙি দিব। নহ'লে আপোনালোকে ফালি ফালিও দিব পাৰে প্ৰথম দিওঁতে। আৰু এতিয়া ইয়াত মই নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত এটা চিটি মাৰিলেই আপোনাৰ বইল শাক খাবলৈ হৈ যাব। খাবলৈ বহুতেই সোৱাদযুক্ত হয় আৰু স্বাস্থ্যসন্মতও হয়। এবাৰ আপোনালোকে খাই চাবচোন। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব। নমস্কাৰ।